মই ভিডিঅ' বনাবৰ কাৰণে কি ষ্টেণ্ড ব্যৱহাৰ কৰোঁ নাইবা কি লাইট ব্যৱহাৰ কৰোঁ। হাই এভৰিৱান, আপোনালোকৰ মাজৰে কেইবাগৰাকীও মোক সুধি আছিল যে মই ভিডিঅ' বনাবৰ কাৰণে কি ষ্টেণ্ড ব্যৱহাৰ কৰোঁ। চ' আজি আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিলোঁ। একচুৱেলি এই ভিডিঅ'টো বনোৱা মোৰ কেইবা মাহো হ'ল, কিন্তু এডিটিং কৰাৰ এলাহতহে আপোনালোকলৈ আগবঢ়াব পৰা নাছিলোঁ। চ' আজি যেনে তেনে এডিটিং কৰি মেলি ভিডিঅ'টো দিছোঁ আৰু। এডাল হৈছে ডিজিটেকৰ ফল্ডেবল ট্ৰাইপড চেলফি ষ্টিক, আৰু এডাল মই লোৱা বহুদিনেই হ'ল, বহুদিন মানে বহু মাহেই হ'ল, কিন্তু ভিডিঅ'টোহে বনোৱা হোৱা নাছিল। তেতিয়া এডাল লোৱাৰ পৰা মই এডালতে ভিডিঅ' বনাওঁ। খুব ভাল হয়, খুব কমফৰ্টেবল হয়, আৰু এডাল কিমান সৰু কৰি থ'ব পাৰি দেখিছে। একদম ট্ৰেভেল ফ্ৰেণ্ডলি হয়, আপোনালোকে য'তেই যায় তাতে এডাল ধুনীয়াকৈ লৈ যাব পাৰিব বেগত ভৰাই। আৰু ইয়াৰ লগত এটা ৰিম'টো আছে দেখিছেনে। আপোনালোকে এইটো ধুনীয়াকৈ কানেক্ট কৰি ধুনীয়াকৈ ফটো ভিডিঅ'ছ ল'ব পাৰিব। আৰু আগতে মই এডাল বেলেগ ষ্টেণ্ড ইউজ কৰি আছিলোঁ, মানে এডাল ৰিং লাইট ষ্টেণ্ডডালেই ইউজ কৰি আছিলোঁ, কিন্তু এডাল য'তত যিহেতু লৈ যাব নোৱাৰি, সেইকাৰণে এডাল সৰুকৈ ল'লোঁ। আৰু এডাল দেখিছেনে, হাইটটো যথেষ্ট হাইট আছে, 5.57 আছে হাইটটো। আৰু কি জানেনে, এডাল ষ্টেণ্ড লোৱাৰ আগতে এডাল মই বেলেগ ষ্টেণ্ড লৈছিলোঁ, সেইডাল মানে কোৱালিটিটো ইমানেই বেয়া আছিল যে ফোনটো লগোৱাৰ পাছতে মানে ষ্টেণ্ডডাল হিলি থাকে। কিন্তু এডাল তেনেকুৱা একো নহয়, বহুত ষ্ট্ৰং হয় আৰু বহুত ভাল হয়। আপোনালোকে ল'ব পাৰে, আৰু ইয়াৰ লিংক লাগিলেও মোক জনাব। লগতে লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।